বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এতিয়া মই ওলাই মেলি ৰেডি হৈ আছোঁ। এনেকৈ মই তাৰমানে পাৰ্লাৰলৈ যাম, মানে তাইক ওলাব দিছোঁ, মেঘাক ওলাব দিছোঁ, মানে মোৰ ভাগিনজনীক ওলাব দিছোঁ। এতিয়া আৰু মানে আজি অকণমান দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ ভ্লগটো। 10টা বাজি গৈছে এতিয়া, 10টা বাজি গৈছে আৰু তাৰমানে মোৰ অলপ গাটো ভাল নাছিল। কালি মই কৈছোঁ, কালি ৰাতি মানে বাবুৰো অলপ গাটো ভাল নহয়, জ্বৰ উঠাৰ নিচিনা হৈছে অলপমান। ৰাতি টোপনি মাৰা নাই মই, মানে ভয় লাগে আজিকালি কৰোণা চিজন যে, সেইকাৰণে তাৰমানে ৰাতি টোপনি নামাৰিলোঁ। সেনেকৈ আৰু ৰাতিপুৱা উঠোঁতে অলপ দেৰি হ'ল, গা চা ধোৱাতে সেনেকৈ দেৰি হ'ল। মই ভ্লগটো ষ্টাৰ্ট নকৰিলোঁ, সেইকাৰণে বেয়াও লাগে সেনেকৈ মানে বাবু সেনেকৈ জ্বৰ উঠি আছে অকণ। এতিয়া আৰু আছে বৰমাকৰ লগত, টোপনি গ'ল তাৰমানে এতিয়া ৰাতি ভালকৈ টোপনি নামাৰাৰ কাৰণে এতিয়া টোপনি গ'লহি। এতিয়া এই আৰু কৈ আছে তাৰমানে মাহীজো মোৰ লগত যাব লাগে পাৰ্লাৰ। তাই তাৰমানে কালি চুলি কাটি আহিছে, গধূলি গৈছিলোঁ আমি। চুলি কাটি আহি কিনে এতিয়া ছেটিংটো বোলে কৰা নাই, ছেটিংটো কৰি আহিব মোৰ লগত। মই আৰু তাৰমানে কালি কাপোৰ একযোৰ আনিছিলোঁ, জৰা এটা আনিছিলোঁ, দেখাম আপোনালোকক। কাপোৰযোৰ আনি কিনে এতিয়া আনিলোঁহে, আনি কিনে এয়া এচি কটন, এয়া আপোনালোকে জনাবচোন ভাল লাগছে না। তাৰমানে দোকানখন খোলা নাই, মই একবাৰ চাই আহিলোঁ। দোকানখন খোলা নাই কাৰণে মই তাৰমানে ৰিটাৰ্ণ কৰিম বুলি ভাবিছোঁ, বেলেগ এটা কালাৰ ল'ম বুলি ভাবিছোঁ। আৰু এনেকুৱা কালাৰ এটা মানে আনি কিনে গম পালোঁ, এনেকুৱা কালাৰ এটা মোৰ আছে এনেকুৱা। এয়া ভালেই লাগছে কাপোৰযোৰ, চিম্পুল এচি কটনৰ, গৰমত পিন্ধিব পাৰি আৰু ঠাণ্ডাতো পিন্ধিব পাৰি এনেকুৱা আৰু। কিন্তু আহি কিনে গম পালোঁ এযোৰ তাৰমানে আছে এনেকুৱা, মোৰ দেখাই আছোঁ আপোনালোকক। একেই মোটামুটি একে কালাৰৰ কাপোৰ দুইযোৰ হ'লে ভাল নালাগে যে। এইযোৰ চাফ কালাৰ, অকণমান একে দেখি কাৰণে মোৰ তাৰমানে বেয়াও লাগে। এইযোৰ হোৱাইট, অকণমান হোৱাইট, তথাপিও মানে চাৰ্ফতে পৰে, স্কাই ব্লুৰ নিচিনা। সেইকাৰণে মই ভাবিলোঁ কি এইযোৰ ৰিটাৰ্ণ কৰি কিনে বেলেগ একযোৰ আনিম। সেইকাৰণে মই ওলাই যাম, এৰি যাব ভালো লগা নাই বাবুক, তথাপিও এৰি যাব লাগিব কাৰণ টোপনিও আহিছে আৰু তাইও মোক লগ ধৰি আছে। সেইকাৰণে যাম আৰু দেখাম আপোনালোকক, যদি পাৰোঁ পাৰ্লাৰৰ ভিতৰত দেখাম। আৰু আজি মই বিশেষ ভিডিঅ' নকৰোঁ, আপোনালোকক লৈ মানে এটা কেক ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। কিন্তু যোগাৰখিনি আনাই নাই, দাদাক মই কৈ আছোঁ যোগাৰখিনি, দাদাই নামঘৰত গৈছে। মানে আজি কি হ'ল, আজি শুৱালকুছিত মানে ধৰ্ম প্ৰসিদ্ধ জেগাবিলাক চবতে এনেকুৱা, আমাৰ পিনে সেনেকুৱা নহয়। কিন্তু আজি তাৰমানে কি, শুৱালকুছিত যিমান সৰুৰ পৰা ডাঙৰকলৈকে যিমান মানুহ আছে, চবেই তাৰমানে ধুতি চুৰিয়া পিন্ধি কিনে তাৰমানে নামঘৰত যাবই লাগিব, একদম তাৰমানে ইম্পৰ্টেণ্ট আৰু সেইটো। এতিয়া আৰু তাৰমানে দাদা নামঘৰত গৈছিল, নামঘৰৰ পৰা আহি কিনে তাৰমানে বস্তুখিনি আনি দিব মোক, যোগাৰ অন্য চিম্পুল কেক এটা বনাম। আৰু তাই কৈ আছে মোক, মাহী এটা কেক বনাওঁ, মই ঘৰত যাম। আজি ঘৰত যাব তাই, তাৰমানে তাইৰ মানে ঘৰ হৈছে মালেবাৰী, খেত্ৰী মালেবাৰীত। মানে এইটো নামঘৰটো আবাৰ মানে অলপমান জুম কৰি দেখাই দিছোঁ আপোনালোকক। এইটো নামঘৰটো, সকলোৱে গৈছে ইয়াতে। এয়া মই এতিয়া আহিছোঁ তললৈ। তাই কিজানি খঙে উঠিছে, তাৰমানে মোৰ অলপ লেটটো, সেইকাৰণে ওলাওঁতে মিলাওঁতে অকণমান দেৰি হ'ল আৰু। চাই থাকক মেঘা, আজি যাব নালাগে দেই। ক'ত যাম বাবা, আমি কিবা যাবা নেকি? যাবা, বাবাক চাই থাকবা কিন্তু দে বাবা পুলি যাব কিন্তু, চাই থাকবা তুমি দে। বাবু দুখীয়া ন, জ্বৰ উঠা চলি আমি পটকে আহিম ন বাবু। আমি পূজাৰো কিন্তু এতিয়া আহিয়ে কৰি হ'লোঁ, কিন্তু পূজাৰ মানুহে আমি এনে অৰিজিনেলি। এয়া আমি আহি আছোঁ, পাম আৰু আমি অলপমান দূৰ নহয় বেছি। এয়া আহিলোঁ, মই ভিডিঅ' কৰা নহ'ল। কাপোৰ চেঞ্জ কৰিবলৈ আহিছোঁ, ভিডিঅ' কৰা নহ'ল আৰু তাত মানে মানুহো বহুত আছিল, সেইকাৰণে ভিডিঅ' নকৰিলোঁ।
আৰু কাপোৰ চেঞ্জ কৰিম বুলি গ'লোঁ, কাপোৰৰ দোকান বন্ধ, খোলা নাই আজি। তাৰমানে সেই ইয়াত মাধৱদেৱৰ তিথিৰ কাৰণে মানুহবিলাক সিমান এটা দোকান খোলা নাই, আধা খুলি আছে আৰু হাফ হাফকৈ খুলিছে হয়তো গধূলি। তাৰপিছত আহিলোঁ, কাপোৰ খুলিলোঁ। এতিয়া এয়া মেঘা পূৰা পৰি গৈছে। ঐ মেঘা কিয় পৰছা নেকি? ভাগৰ লাগছে নেকি? বাপা ডাঙৰ উস্তাদ, উস্তাদ আমাৰ এয়া উস্তাদ। আৰু সৰু সুৰা কলাৰ উঠছি জেঠীমাকৰ সেয়া। মই আহি ভিডিঅ' কৰা নাই না। সৰু দে চাই দে, আমাৰ সৰু জ্বৰ উঠছি দেই। আৰু চাই দিছোঁ এইফালে, মোৰ জ্বৰ উঠিছে। চকুৰ পানী ওলাই হা এনেকৈ দিছি। জ্বৰ উঠছি মোৰ, কৈ দিয়া। হা হা কি জ্বৰ উঠছি বুলি কয়, মোৰ জ্বৰ উঠছি। চচপেনটো বাইদেউ ক'ত দিছি চাগিছোঁ তই। মই যি আহোঁ, আমাৰ মানে বাইদেউৰ ভাত হবাই মানে হবা হৈছে আৰু আধা দি মোক লাগি মাংসখন বনাব লাগি থৈ দিছে আৰু ইমান সোনকালে ভাত চাত বনাই ৰেডি কৰি থৈছে একদম। মোক এতিয়া মাংস বনাব দিছে, মাংসখন বনাম লাহেকৈ। মোক গালি দিব বোলে ভিডিঅ' কৰাৰ কাৰণে, লাজ কৰে তাৰমানে তাই। বিৰাট লাজ, মস্ত লাজ। সেইকাৰণে ভালকৈ মানে বাৰে বাৰে দেখাই থাকোঁ তাই। ইমান লাজ, ইমান লাজ কৰিলে কি হ'ব? আমাৰ উস্তাদ তাক চাকছোঁ একবাৰ। মই জ্বৰ উঠছি বুলি কৈ দি। মই ৰাতি খোৱা নাই, জ্বৰ উঠছি ক। আমাৰ দাদা আহিলে, আমাৰ দাদা আহিলে। দাদাও পলাইছি, ভয় মানে লাজতে পলাইছি দে। আমাৰ লাজ কৰে মানুহবিলাক, চব লাজ কৰে। দাদা ইমান বেলেগ দিন দেখান দিয়ক, লাজ কৰিছি তাৰমানে আজি। এতিয়া মই মাংস বনাম। এয়া কেনেকুৱা বাবুহঁতৰ ৰেচিপিখন এয়া আমাৰ হীৰামতীয়ে বনাইছে। গেল গুচি গেল, তাই লাজতে গুচি গেল একদম। এয়া মোক এৰি থৈ কিনে তাক দে। মই এতিয়া সেই দিলোঁ আৰু মাংসখিনি দিম এতিয়া। বিলাহী, আদা নহৰু অলপ কম হোৱা যেন লাগিল, সেইকাৰণে মই এইখিনি দি দিম। তাতে লাগব নিব লাগে নালাগে, এইখিনিও দি দিলোঁ। চব একেলগে দিম তাৰমানে। টাইম শ্বৰ্ট হ'ব, হা টাইম শ্বৰ্ট হৈছে জীৱন, সেইকাৰণে চব একেলগে দি দিছোঁ। ইমান বাবুৰ গাটো ভাল নহয় তাৰমানে আজি। আলুখিনিও দি দিলোঁ। এতিয়া আলুখিনিও দি দিলোঁ। এইটো মানে গ্ৰেভিৰ নিচিনাই হ'ব, দালিটো আছেই। আৰু এটা কেকৰ ৰেচিপি বনাম মই, অলপ গধূলিকৈ বনাম। সেইটো ভিডিঅ'ৰ লগতে যোগ কৰি দিম। হালধি অলপ কম হৈছে, হালধি অলপ দি দিছোঁ। আজি আমাৰ বাবু মই কোলাৰ পৰা নামাই নাই ন, আঞ্জাৰান ভাই ধৰি থাকে। গা বেয়া কাল ন, কমৰ গা বেয়া আজি সেইকাৰণে মাক কোলাৰ পৰা নামাই নাই। মই কৈ দিম ন, মানে আঞ্জান চেক কৰোঁ, মাংস চেক কৰিম। এয়া আমাৰ বাপাহঁতৰ আঞ্জা, বাবুহঁতৰ আঞ্জা, এয়া আমাৰ আঞ্জা। তুমি চাই দিছোঁ ইফালে, কৈ দিছোঁ মোৰ হাঁহ হৈছে, জ্বৰ উঠিছে। এইফালে আঞ্জাৰ ওচৰত চাইছিলোঁ। বাবু বাবু মই চাই লওঁ বাবু চাই দিছোঁ একবাৰ চাই দিছোঁ শুনো। এনেকুৱা কালাৰ হৈছে, পানীটো অলপ খুব মানে পানী উঠিছে। অলপ পানী মই দিয়া নাছিলোঁ, কিন্তু পানী উঠিলে অলপ মাংস। এয়া মাংসখন। এতিয়া মই ইয়াত অকণমান এতিয়া পানীখিনি শুকাই গ'ল একদম পূৰা।
পানীখিনি এতিয়া শুকাব। এতিয়া আপুনি মাংসত মছলা দিব পাৰে। মই কিন্তু মছলা দিয়া নাই ইয়াত। সেই দিম জলকীয়া আৰু জিৰাৰ পেষ্ট এটা বনাইছিলোঁ, এইটো দিম। এইটো সেইটো ৰুমৰ পৰা কমেণ্ট আহি আছে, মাংস বোলে ভাজাতে বোলে অলপমান ৰাখিব লাগে, 2 পিচমান ভাজতে খাব আৰু ইয়াতে নি আছোঁ আমি এটা ভাজা মাংস এনজয় কৰিম। এয়া ল'লোঁ আমি প্লেটত। আপোনালোকে চাই থাকক। নাই দে কেমেৰাটো অন কৰা নাছিলোঁ নহয়। আমি এটা মাংস খাওঁ আপোনাক। তাৰপিছত হেল্ল' এভৰিৱান, তাৰপিছত আমি ভিডিঅ' কৰা নহ'ল। ভাত খাই উঠি ভিডিঅ' কৰা নহ'লে মেঘাহঁত গ'লগৈ। আৰু আপোনালোকক কেকৰ ৰেচিপি দিম বুলি মই দিয়া নহ'ল, তাৰে কাৰণে দুখিত। বেলেগ এদিন দিম চাগে, কিন্তু দিম বুলি ক'ব নোৱাৰিলোঁ কিয়, মানে দিম বুলি ভাবিছিলোঁ। তাইও কৈছিলে মোক, মেঘাও কৈছিলে বোলে মাহী কেক এটা বনোৱা, কিন্তু যোগাৰো আনিছিলোঁ, কিন্তু দিয়া নহ'ল। বাবু ইমান কান্দছে তাৰমানে, আজি লৈয়ে আছোঁ মই মানে ভাত খাই উঠি মাত্ৰ মই তাকে লৈ আছিলোঁ। লৈ থাকোঁতে টোপনি গ'লহি এনেকৈ। এইমাত্ৰ আহিলোঁ মানে তাক খাদ্য খুৱাম বুলি। এয়া জ্বৰ উঠি আছে ন বাবা, মোৰ জ্বৰ উঠি আছে। এতিয়া আৰু মই ভিডিঅ' নবনাওঁ, সেইকাৰণে মই বোলো সামৰণি মাৰোঁ এনেকৈ ভাবি আপোনালোকৰ আগত কথাটো ক'লোঁ আৰু। তাৰপিছত আৰু মেঘা গ'ল, বাইদেউ থ'ব গৈছে। বাইদেউ আহিব, বাবু ডাঙৰ বাবু আৰু বাইদেউ গৈছে। মানে ওচৰ বেছি দূৰ নহয়। সিহঁতৰ অৰিজিনেল ঘৰ হৈছে মালেবাৰীত, কিন্তু এতিয়া লাহত যাব। লাহত মামাহঁতৰ ঘৰ। আপোনালোকে চিনি নাপাব দিয়কচোন চবেই, কিন্তু যোনী শুৱালকুছিৰ পৰা চাই আছে লাহ বুলি ক'লে চিনি পাবই, চবেই চিনি নাপাব পাৰে। গতিকে এতিয়া আমি সামৰণি মাৰিম। সদায় কোৱাৰ নিচিনা, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু প্ৰথমবাৰ যদি চাই আছে ছাবস্ক্ৰাইব কৰিব, তেতিয়া আহিবলগীয়া নটিফিকেশ্যন পাই থাকিব। আৰু যদি বেয়া লাগিছে ডিছলাইক নামাৰিব। এয়াই, গতিকে এতিয়া সামৰণি মাৰিছোঁ। বাই দে বাবু, বাই কোৱা, বাই বাই।